Hello guys, namaskar and welcome back to our channel BCS আজি আপোনালোক আটাইকে আকৌ এটি নতুন এক্সপেৰিমেন্টৰ ওচৰলৈ লৈ গৈছো সদায় আপোনালোকে দেখি থাকে আমাৰ ভিডিঅ'ত প্ৰায়ভাগ ভিডিঅ'তে আপোনালোকে দেখি থাকে যে এটি পুখুৰী আছে আমাৰ ওচৰত আমি পুখুৰীটোত মানে বহুতখিনি এক্সপেৰিমেন্ট কৰো তো গাইস আজিও সেই পুখুৰীটোতে আকৌ এটি অন্য এক্সপেৰিমেন্ট কৰিবলৈ গৈছো আজি কি কৰিম নিশ্চয় থাম্বনেল আপোনালোকে দেখিছে পানীৰ ওপৰতে আমি আজি জুই লগাই দেখাম কেনেকুৱা পদ্ধতিত কোনো পেট্ৰল ব্যৱহাৰ নকৰো কোনো আদি বিশেষ মানে কেৰাচিন আদি জলীয় দ্ৰব্য ব্যৱহাৰ নকৰো কেৱল এটি পাথৰ ব্যৱহাৰ কৰিম এটি সৰু পাথৰ কিছুমান পাথৰ আছে যেটো পাথৰ দেখা পিছত হয়তো আপোনালোকে ক'ব এনেকুৱা হয় নেকি কেতিয়াবা তো গাইস বলক আমি আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ আমি আসলতে এনেকুৱা ধৰণৰ ভিডিঅ' সদায় বনাই থাকোঁ আপোনালোকে যাতে এনেকুৱা ভিডিঅ' অৰ্থাৎ ভিডিঅ'ত থকা কাৰ্যবোৰ যাতে ঘৰত কোনে কৰিবলৈ চেষ্টা নকৰে বিকজ ইট মে বি ভেৰি ডেঞ্জাৰাছ এনে আমাৰ এই যাদুৰ পাথৰটি দেখা পাইছে এই এটা পাথৰ আমি উঠাই আনিছোঁ ক'ৰ পৰা উঠাই আনিছোঁ ভিডিঅ'ৰ শেষত গম পাব তাৰ আগতে এই ধুনীয়া এক্সপেৰিমেণ্টটো কৰিব লওক আৰু গাইস এইটো আমাৰ মানে বহুতখিনি আমি ইয়াত এক্সপেৰিমেণ্ট কৰি থাকোঁ এই পুখুৰীটোতে আপোনালোকে সদায় নিশ্চয় দেখা পাই থাকে এই পুখুৰীটোত আমাৰ ভিডিঅ'সমূহত যদি আপোনালোকে আগৰ আমাৰ ভিডিঅ'বোৰ চোৱা নাই তেনেহ'লে চাব পাৰে ডেছক্ৰিপশ্যনত লিংকবোৰ থাকিব তাৰ কিছু অন্যতম ভিডিঅ' এই পুখুৰীটোৰ লগত কৰা তো গাইস বলক আমি আজি এই শিল টুকুৰা ইয়াত দিবলৈ চেষ্টা কৰিম কিন্তু তাৰ আগতে আমি এই শিল টুকুৰা মানে এনেদৰে মেৰিয়াই লৈছোঁ এখন জালেৰে মাছ মৰা সৰু জালেৰে এইখন এনেদৰে মেৰিয়াই লৈছোঁ যাতে এই শিল টুকুৰা যাতে মাটিৰ লগত মিহলি হৈ যাব নোৱাৰে আৰু শিল টুকুৰা এনেদৰে পেলাই দিয়াৰ পিছত আমি এই যিটো বুৰবনি ওলাব এই বুৰবনিখিনিত আমি জুই লগাই দিম আৰু গাইস দেখা পাইছে আপোনালোকে এয়া চক কি ধৰণৰ ইয়াৰ পৰা ফ্লেম ওলাই আছে এই ফ্লেমখিনিৰ ওচৰলৈ যেতিয়া আমি এই জুইকুৰা লৈ আহোঁ তেতিয়া ইয়াৰ ভিতৰৰ পৰা মানে কি কম আৰু আপোনালোকে লিখি আছে আৰু আপোনালোকে চাব পাৰে ইয়াৰ পৰা যিখিনি জুই জ্বলোতে তলেৰে এবিধ বগা বগা পদাৰ্থ ওলাই আহিছে এই শিল টুকুৰাৰ পৰা কিয় কৈ আছোঁ মানে এইটো এটা সম্পূৰ্ণ শিল নহয় এইটো এটা বস্তু কৈ আছোঁ আৰু গাইজ মানে এই পুখুৰীটোৰ লগত মানে আমি প্ৰায়ভাগ এক্সপেৰিমেণ্ট কৰি থাকোঁ কিয় কাৰণে এইপিনে আপোনালোকে চাব পাৰে এইপিনৰ পৰা মানে এই ইয়াতে মানে কোনো ধৰণৰ মানুহৰ ইয়াত বসতি কৰা স্থান নাই বসতি কৰা কোনো ধৰণে ইয়াত মানে মানুহে ইয়াত নাথাকে গতিকে আমি এইখিনি প্লেচ মানে আমি বাছনি কৰি লৈছোঁ আমাৰ ভিডিঅ'বোৰ এক্সপেৰিমেণ্ট আমি এনেকুৱা ধৰণৰ ভিডিঅ' ধামাকা ভিডিঅ' বা অন্য ধৰণৰ কিছু আমি এনেকুৱা এক্সপেৰিমেণ্ট জুই জ্বলা কিবা জ্বলা মানে ব্লাষ্ট কৰা এনেকুৱা ধৰণৰ ভিডিঅ' আমি বনাই থাকোঁ তো গাইজ গতিকে আমি এই ঠাইখিনি আমি আমাৰ কাৰণে বাছনি লৈছোঁ আৰু গাইজ আপোনালোকক কৈছোঁ প্লিজ যাতে আপোনালোকে এনেকুৱা ধৰণৰ কোনো কাৰ্য ঘৰত কৰিবলৈ চেষ্টা নকৰে নহ'লে বহুত সৰু কথা হৈ যাব তো গাইজ দেখিলে কেনেকুৱা ধৰণৰ মানে কেনেকুৱা ফ্লেম ওলাইছিলোঁ কৈ দিছোঁ এই বস্তুটো কি বস্তুটো মানে আমি নাম উচ্চাৰণ কৰিব নোৱাৰোঁ কাৰণ ইউটিউবৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনৰ কিবা কিবি থাকে মানে কমিউনিটি গাইডলাইন্সৰ বিপৰীতে যায় তো গাইজ এই বস্তুটো লগ হৈ মানে এটি গেছৰ সৃষ্টি কৰে যিটো গেছ হ'ল এচিটিলিন গেছ সেই এচিটিলিন গেছখিনি যেতিয়া ওপৰলৈ উঠি আহে বা সেই এচিটিলিন গেছখিনি যেতিয়া মানে ওপৰলৈ উঠি যাই থাকে তেতিয়া আমি যদি ইয়াত এটি যদি সৰু জুইৰ কিবা এটা যদি দি দিওঁ তেতিয়াহ'লে সেইখিনি বহুত মানে জুই জ্বলি যায় কিয় কাৰণ মানে সেই গেছটো মানে বহুত ফ্লেমেবল হয় বহুত ফ্লেম থাকে তাত গেছ মানে পেট্ৰলৰ নিচিনা বস্তু এইটো তো গাইজ আমি পেট্ৰল ব্যৱহাৰ কৰা নাই কেৱল এটি পাথৰ দিছোঁ পাথৰটো আপোনালোকে জানে কি নকওঁ তো গাইজ আজিলৈ এইখিনিয়ে আহি আছে আকৌ এটি নতুন ভিডিঅ' তেনেহ'লে আজিলৈ ইয়াতে ৰাখি জয় আই জয় অসম